আজি ৰাতিপুৱাই সকলো কামত ব্যস্ত ভোগালীৰ ভোগৰ আয়োজন কৰাত বাবা এনেদৰে কাম কৰি থাকিলে মায়ে তামোল এখন যে দিবহিয়ে জীৱনত এনেকুৱা জীৱন সংগিনীহে লাগে বাকী আমাৰ সৰু পোনাকটোতো চিনি পাইছাই উৰুকাৰ সেই মেজিটো বনোৱাত ই উত্তপ্তভাৱে জড়িত কিছু সময়ৰ অন্তত আমাৰ মেজি ফ্ৰেমটো অলমষ্ট বনি এদায় হ'ল বাবাই এডাল দুডালকৈ খৰিও জাপিবলৈ আৰম্ভ কৰিছিল এতিয়া বাবাই অলপমান দেখাই দিয়াৰ পাছত আমি গোটেইকেইটা হাতে কামে লাগি গলো মেজিৰ খৰিখিনি জপাত মেজিৰ খৰিখিনি জাপিলে নহব কিন্তু সকলোবিলাক নিয়ম মানি কৰা হয় আৰু এনেদৰে যে ধাগা এডাল বনা হয় এডালক কি বুলি কোৱা হয় যাৰ শুদ্ধ হয় মই কমেণ্টটো পিন কৰি দিম কমেণ্ট বক্স খোলা আছে সকলোৰে কাৰণে জনাব পাৰা এনেদৰে ঘাই ৰছীডাল বান্ধি পিনি বাবাই ফিনিচিং টাচটো দি মেজিটো সম্পূৰ্ণ কৰে আৰু আমি কেইটাই খুৰাহঁতৰ ঘৰত চাহ খাবলৈ বুলি গলো এতিয়া প্ৰকৃতাৰ্থত বিহু বুলি ক'লে লগে ভাগে খোৱাখিনিহে বুজায় আৰু ফূৰ্তিখিনি বুজায় বাকী সকলোলৈকে বিহু শুভেচ্ছা থাকিল তোমালোকৰ বিহু কেনেকুৱা গ'ল জনাবলৈ নাপাহৰিবা হেপী বিহু বাবা হেপী নিউ Thank you. স্ক্ৰল কৰাৰ আগত ছাবস্ক্ৰাইব কৰিবা